মৰ্ণিং। মই এতিয়া বাজিছে 5টা আৰু মই ৰাতিপুৱা উঠিছোঁ মাত্ৰ এতিয়া। তো এইফালে একদম আন্ধাৰ আন্ধাৰ হৈ আছে অলপ অলপ। আৰু এতিয়া মই গা পা ধুই ল'লোঁ আৰু এতিয়া মই অলপমান ফুল চিঙো পূজাৰ কাৰণে। ইফালে আমি দেৰিকৈ উঠি আজি সোনকালে উঠি আহিছোঁ দুইটাই। এতিয়া মই খাই আছে ভলা ভলা চা এইটো মুখখন চোৱা না নাই একদম বিস্কুট আনি দি আছোঁ দেই মুড়ি খাব লাগে। জালমুড়ি আৰু এতিয়া যাওঁ মই পাকঘৰত মানে ৰাতিপুৱাৰ নাস্তা বনাওঁগৈ। এয়া এতিয়ালৈকে ৰ'দ দিয়াই নাই। আৰু এই ৰাতিপুৱা গৰম পানী খাব লৈছোঁ। ইফালে গৰম পানী খাই আছোঁ মই আৰু ইফালে বাহিৰত চাওঁ ইমান ধুনীয়া পৰিৱেশ একদম ৰাতিপুৱাৰ এইটো। আৰু এয়া খুব ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখা পায় আমাৰ খিৰিকীৰ পৰাই। ৰাতিপুৱা সময় এনেকৈ ধুনীয়াকৈ চাই আছোঁ। ইফালে পাকঘৰত মই বহি আছোঁ ৰাতিপুৱাৰ আৰু ইফালে চাওক বান্দৰ আহি গ'ল খাই থাকোঁতে। ইফালে আমাৰ অমৰা গছত বহি আছে। নতুনকৈ আহিছে নতুন বান্দৰ। আগতে এনেকুৱা হোৱা নাছিলে, এবাৰ নেকি দুবাৰ আহিল আমাৰ ইয়াতে এনেকুৱা নিচিনা সোণালী বান্দৰ নিচিনা।